কৃষ্ণ প্ৰভু ৰাতিপুৱা যে কাৰ মুখখন চাই উঠিছিলো আৰু দেই মানে হ'লেই নহয় যাব লগা মই যে একেবাৰে বজাব মন যায় কি লেবেল মানে একেবাৰে উজুটোতেই মানে মানুহ একেবাৰে লৈ যায় একেবাৰে ইমান ইনচাল্ট কৰে কিনো কৰিম আৰু এতিয়া যাবতো লাগিবই আপুনি মানে বনে মনে বহি বহি মোৰ ঘৰৰ মানুহে বদনাম গাই থাকে মই আজিহে গম পালো আপোনাৰ কথা নহয় মালতী তেনেকুৱা কোনো কথা নাই মই মানে এনেইহে বোলো ইছ ভাইটিটো চাগে কিমান দুখ পাইছে মই তাকে জল্দি জল্দি যাবহে ওলাইছিলো তুমিও যে মানে কি কোৱা আৰু তোমাৰ ঘৰৰ মানুহকতো মই আৰু বেয়া পাম নে হ'ব এতিয়া বেগে বেগে বলক ভাইটিটো চাগে কি হৈছে বেগে বলক তুমি অকণো চিন্তা নকৰিবা একো হোৱা নাই ন ব'লা ব'লা মই গাড়ী উলিয়াওঁৱেই তুমি অলপ ওলোৱা গৈ যোৱা বাচিলো পাই নহ'লে যিহে খঙো আজি বিহু দেখাই দিলে হয় একেবাৰে খোৱালে হয় আৰু আজি সুখেৰে ভাতকেইটা বেছিয়ে থাকিম দেই মই কিন্তু বহুত দিনৰ মূৰত মামা ঘৰলৈ আহিছোঁ মই কিন্তু সোনকালে গুচি নাহোঁ তোমালোকে আহিলে আহিবা মই কিন্তু তাতে থাকিম দেউতা গান এটা লগাই দিয়া আকৌ মনে মনে আহি আছা গান এটা শুনা নাই গান এটা লগাই দিয়া গান নলগালে মোৰ একদম ভাল নালাগে যাবলৈ অলগদ্ধ ল'ৰা ছোৱালীৰ পৰা শান্তি নাইকিয়া হেৰ মোমাইৰৰ গা বেয়া সেইকাৰণে গৈ আছোঁ তাক আকৌ গান লগাব লাগে দুটা কাণথুলে চৰ মাৰিম মনে মনে বহি বহি গৈ থাক তুমি আকৌ ল'ৰাটোকে এনে খং কৰিছা হ'ব আৰু দিয়া সৰু ল'ৰানো কি জানে সি শুনিব কৈছে শুনক আৰু হ'ব আপুনি মৰম কৰি ইমান মূৰৰ ওপৰত উঠাব নালাগে দেখিছোঁ নহয় মা কিমান দূৰ আছে ইমান দূৰত ঘৰ পোৱাগৈ নাই অথনি পাহি আছোঁ সেয়াই দূৰৰ পৰা ছোৱালী আনিলে সেয়াই হয় অকণমান দেৰি হয় পামগৈ বাৰু বেছি দূৰ নাই কি মানুহে ল'ৰাটোৰ আগতে ঠাট্টা কৰিবলৈ নেৰিলে কিনো সঁচা কথাটোৱে কৈছো কিয়নো ইমান খং কৰি থাকা মাৰা ঘৰলৈ গৈ আছে এতিয়া ফূৰ্তিহে পাব লাগে তেওঁৰ আকৌ খংটো চোৱা কথা শুনা তেওঁ পালোহি আৰু তোমালোকৰ ঘৰ আৰু 5 মিনিট আছে আৰু মা এই পালোহি আৰু এই পামেই দৰ্জাখন খুলিয়ে ৰাখা আৰু পাইছোহি আইতা মোৰ তোমালৈ ইমান মন পৰি আছিল জানানে হয় নেকি মোৰো তোমালৈ মন পৰিছে আৰু কি বোৰ আইতা কৈ আছা একদম মানে পুৰণা লাগে দেই মই যেন ইমান বুঢ়ী হৈছো তুমি আকৌ মোক গ্ৰেনি বুলি মাতিবা গ্ৰেনি বেঙাটো গ্ৰেনি নহয় গ্ৰেনি মানে আকৌ আইতা আজিকালি মডাৰ্ণ যুগত মাতে ন গ্ৰেনি বুলি আইতা নহয় হ'ব গ্ৰেনি মই তোমাক আজি পৰা গ্ৰেনি বুলি মাতিম দেই আইতা মামা কলে গ'ল মামা বোলে দুখ পাইছে মা ভাইটি বোলে দুখ পালে ভাইটি কলে গ'ল বাৰু তাক যে মই দেখাই নাই কেনে আছে এতিয়া তেনেকুৱা একো হোৱা নাই এনেই আৰু অকণমান দুখ পাইছে তহঁতক এনেই ভয় খুৱাইছে একো হোৱা নাই তেনেকে এয়া মই তোমাক কৈছিলো নহয় ভাইটি একো হোৱা নাই বুলি তুমিহে আৰু একেবাৰে দৌৰা দৌৰি কৰিছিলা সেয়া এতিয়া দেখিলা নহয় শাহুমাই ক'লে একো হোৱা নাই বুলি হয় নেকি জোৱাই হ'ব দিয়া আৰু ভাইক নহয় জানো অকণমান চিন্তাতে আহিছে আৰু পিছে তুমি কিহত আহিলে সেই তোমাৰ ভগা বসন্তীখনতে লৈ আহিলা নে চবকে মা সেইখন ভগা বসন্তী নহয় গাড়ীখন আজিলৈকে একো বেয়াই হোৱা নাই কিমান মৰমত মই ৰাখিছো গাড়ীখন তোমাৰ মাৰে মানে আহি পাওঁতে মানে ইনচাল্ট কৰিবলৈ আৰম্ভ হ'লেই একদম মানে কি যে আহিছিল একেবাৰে ইমান দালালি হ'ব আৰু দিয়ক মায়েহে কৈছে কি হ'ল একেবাৰে দুইটা যে একেবাৰে থ লাগি কিবা কথা কৈ আছ হ'ব আৰু দিয়া জোৱাই তোমাক আৰু নিজৰ বুলিহে কৈছো তাতে আকৌ বেয়া পাইছা নেকি নাই মা মই আপোনাক আকৌ কিয় বেয়া পাম মই আকৌ জানোৱেই নহয় আপোনাৰ কথা একো নাই দিয়ক আপুনিহে কৈছে আৰু তোমালোকে এইখিনিতে ৰখি কথা কৈ আছা আইতা মই মামা ওচৰত নহয় গ্ৰেনি মই মামা ওচৰলৈ যাওঁ দেই মা তোমালোকেও আহিনো কি বাহিৰতে ৰখি আছা তুমি মামা ওচৰলৈ আহিছা ব'লাচোন মামা ওচৰলৈ যাওঁ মামা এনে গা বেয়া বুলি কৈ আহিছা ব'লা তোক মই সদায় মানা কৰো নলগা জেঙত নালাগিবি এতিয়া নলগা জেঙত লাগি পেলাই গোটেইখন একেবাৰে মূলা বান্দটোৰ নিচিনা একেবাৰে ৰঙা কৰি আহিছ মুখখন তইও মানে ইনচাল্ট কৰিবলৈ নেৰিলি হ'ব আৰু দে হ'ল আৰু মানে কিবা এটা মুনুকন আহিলা বা আহিছে নাই মা কলে গ'ল মাও আহিছে মামা তোমাক যাবলৈ তোমাৰ যে গা বেয়া মামা তোমাৰ মুখখন কি হ'ল গোটেইখন ৰঙা হৈ গ'ল মাও আহিছে ৰ'বা মই মাক মাতি দিছো মা চোৱাচোন মামা মুখখন কি হ'ল গোটেইখন ৰঙা হৈ গ'ল ভাইটিটো এখন কি হ'ল মইতো কওঁ ন তই বেছিকে নুঘূৰিবি বুলি বাইকত মোৰ কথা কেতিয়াও নুশুনো তোক মই ইমান কওঁ লগত নুঘূৰিবি তোৰ মুখখন কি হ'ল তই একদম কথা নুশুনো তই কিয় কান্দিছ বা তেনেকে মই একো হোৱা নাই নহয় এনেই অকণ দুখে পাইছো চাচোন অকণমানে মুখত দুখ পাইছো বাকী চা মোৰ হাত ভৰি চব ঠিকে তই এনেই কিয় কান্দিছ কচোন তই নাকান্দিবিচোন বা একো হোৱা নাই নহয় ই একদম ঠিক আছে এতিয়া এনেই আপোনাৰ দেখি মনটো বেয়া কৈছে অথনিৰ পৰা হাঁহি ফুটি আছিল তাই একো হোৱা নাই আপুনি নাকান্দিব একেবাৰে বাইকৰ কান্দোন ভালেই হোৱা নাই নেকি আৰু পিছে কি হ'লহে খুৰখালি শিৱৰাত্ৰি এতিয়ালৈকে নিচা যোৱাই নাই যেন পাইছো আৰু তোমাৰ
আপুনি কি ক'ব বিচাৰিছে মানে শিৱৰাত্ৰি যোৱা নিচা যোৱা নাই? আপুনি খবৰ ল'ব আহিছে নে কাট মাৰিবলৈ আহিছে? আই অ' গোসানীজনী খংটো চোৱা মই ধেমালিহে কৈছোঁ মৰমৰ চেনেহ এটাই ঘূৰ খালি নকৈনো বেলেগক কমনে বাৰু তুমিও যে আৰু ভাইটি তই সঁচা কথা কচোন, তই ক'লে গৈছিলি বাৰু আৰু এনেকৈ যিমান বেয়াকৈ মুখখনত দুখ পালি মই গম পাইছোঁ তই বাৰু মাক সঁচা কথা কোৱা নাই আৰু মই জানো তই মোক মিছা কথা নকওঁ, সেইকাৰণে কচোন কি হ'ল? এই নহয় মানে বাইনে আৰু অকণমান মই মানে বাইকখন চলাই যাওঁতে পৰিলোঁ সেই তাকেই আৰু অকণমান দুখ পালোঁ হ'ব হ'ব, তই কথা লুকুৱাব নালাগে, তই মোৰহে ভাইৰে ভালদৰে চিনি পাওঁ মই তোক, সঁচা কথা ক কি হ'ল? মই ক'ম তই আগতে নাহাঁহো বুলি ক নাহাঁহো কওঁ এডাল কৈছিলোঁ নহয় নাহাঁহিবি বুলি তই এনেকুৱা আগতে হাঁহিলি অ'কে বাবা চৰি ক এতিয়া। এই আমাৰ খগেন খুৰাৰ জীয়েকজনী যে সৰুজনী তাইক মানে মই ভাল পাওঁ বহুত দিনেই হ'ল তহঁতক মই কাকো কোৱাই নাই ভয়তে তাৰপিছত আৰু সিদিনাখন যে শিৱৰাত্ৰি আছিলে শিৱৰাত্ৰি দিনাখন আৰু দুইটা শিৱ মন্দিৰলৈ গ'লোঁ যোৱাৰ পিছত আৰু তাই ককায়েকে দেখা পালে নহয় পাই পেলাই ৰাস্তাতে ধৰি মোক যিকেইটাহে চৰ দিলে দি পেলাই তাইক টানি টানি ঘৰলৈ লৈ পেলাই গুচি গ'ল হে হৰি এইটো কথা ধেত তেৰি তই জাননে মই যেতিয়াই কথাটো শুনিছোঁ নহয় মোৰ মানে একেবাৰে মানে জীৱটো ওলাই যাওঁ ৰচোন খগেন খুৰাইদেউ ছোৱালী অ' এই পখিলী নহয় জানো? অ' তই তাইকহে ভাল পাওঁ মানে, আচ্ছা একো নাই ছোৱালীজনী বাৰু বেয়া নহয় ধুনীয়াই আছে, ভাল পাইছ বাৰু পা কোনো কথা নাই কিন্তু চাবি আকৌ ভাল পালি বুলিয়ে ছোৱালী এজনীৰ কাৰণে আকৌ য'তে ত'তে আৰু মাৰি থাকিব সেইটো কথা নহয় আৰু তই চাই ল'বি আকৌ নেক্সট টাইম যাতে মাৰ নাখাওঁ, এনেকৈ তই মাৰ খাই দিলে আমাৰ ভাল নালাগে ন, তই ভাল পাইছ যদি তই ডাইৰেক্ট কৈ দিবি এনেকৈ কিয় মাৰ খাই থাক, তাতে আমাৰ ঘৰৰ এটাই ল'ৰা আৰু এইবাৰ যদি নেক্সট টাইম যদি মাৰে নহয় কথা কিন্তু বেয়া হৈ যাব সেইটো মনত ৰাখি ল'বি। নাই বা তেনেকুৱা কোনো কথা নাই তই চিন্তা নকৰিবি আৰু নেমাৰে দে বাৰু মই তাইৰ ঘৰত বাৰু ক'ম যি হয় দেখা যাব বাৰু অঁ তেনেহ'লে বাৰু ঠিকে আছে, তই যি ভাল দেখ তাকে কৰিবি দে, তই অকণমান আৰাম কৰ মই অলপ মা ওচৰৰ পৰা আহোঁগৈ, অথনিৰ পৰা যোৱাই নাই ন আৰু জানে নহয় আমাৰ মা উফৰা জানানে আহি পাওঁতে যে ভিনদেউক যে এনেকুৱা একদম জেগাত যে লাজ দিছে আজি যে ভিনদেউ একদম ঘৰত গৈ মুখখন নুফুলালে আছে, তই অকণ আৰাম কৰ মই মা ওচৰৰ পৰা আহোঁগৈ। অঁ বা হ'ব দে তই যা। অ' আইতা তুমি মাংস বনাইছা? সেই এইটো মই কিমানবাৰ ক'ব লাগে যে আইতা বুলি নকয় নহয় কোনটো গ্ৰেনী বুলিহে কয়, চোৱাচোন আইতা বুলি ক'লে কিমান বুঢ়ী লাগে ন আৰু মোক চোৱাচোন মই এতিয়াও কিমান গাভৰু হৈ আছোঁ, তুমি কোৱাচোন তোমাৰ মাক ডাঙৰ লাগে নে দেখিব মোক লাগে? মোতকৈ তোমাৰ মাকে ডাঙৰ লাগে, কি যে পিন্ধি কৰি থাকে দেই তাই। অ' আইতা নাতিনে কি কৈছে পাগল দুইটাই তামাম বনাইছে দেখোন। অ' মা আইতা নহয় তোমাক নহয় বুঢ়ী বুলি কৈছে তুমি বোলে বুঢ়ী আইতা বোলে সৰু লাগে তুমি বোলে কিহে পিন্ধি থাকা, আইতাই তোমাক এনেকৈ কৈছে। আইতাই এনে ধেমালিহে কৰিছে, হ'ব বাৰু তুমি খেলি থাকাগৈচোন যোৱা আমি ভাত হ'লে তোমাক মাতিম দেই। অ' মা হ'ব মই যাওঁ টাটা। অ' মা কিনোহে তুমিনো সৰুটো পোৱালিৰ আগত তেনেকৈ কথা কোৱা নে কোৱাচোন, তুমি যদি তেনেকৈ কথা কোৱা সি ডাঙৰ হ'লে কি শিক্ষা পাবা বোলে আইতা এনেকৈ কথা কয় নে, আৰু তোমাৰ কিন্তু আজিকালি অকণমান বেছি ষ্টাইল হৈ গৈছে দিনে দিনে আৰু কি এইবোৰ শিকাইছা আইতা নহয় গ্ৰেনী মাতিবলৈ, আমি দেখোন আইতা মাতিয়ে ডাঙৰ হ'লোঁ, এতিয়া তোমাকহে একেবাৰে আইতা মাতিবলৈ গ্ৰেনী মাতিব দিছা। তই কি বুজি পাবি আজিকালি ফেশ্বন, সেয়াহে এটা ল'ৰা ছোৱালী হৈছে বুঢ়ীৰ নিচিনা কেনেকৈ খোপাডাল বান্ধি শাড়ীখন পিন্ধি আহোঁ, মোক চাচোন কিমান ডাঙৰ দুটা ল'ৰা ছোৱালী কোনোবাই ক'বনে আজি মই কিমান ফিট আৰু ষ্ট্ৰং হৈ আছোঁ, আৰু তোক চাচোন দিনে দিনে বুঢ়ী হৈ গৈ আছ, তাই আকৌ মোক ষ্টাইলৰ কথা ক'বলৈ আহে, তই নিজে আকৌ ষ্টাইল কৰিবিচোন, এনে তালৈ বিয়া হৈছ কিমান মানা কৰিলোঁ আৰু বিয়া নহবি, সেয়েহে ফটফটি ভঙা বসন্তীখন লৈ পেলাই আহে, কেইবা যে ৰাস্তাত চাইকেল ঠেলিব লগা হয়, আজিলৈকে গাড়ী এখনেই কিনিবলৈ নহ'লে, উফ ইমান যে নহয় একদম মানে কি যে ক'ম আৰু দেই একদম মানে মোৰ মানে লাজেই লাগে মানে। অঁ তুমি এনেকৈ ইনচাল্ট কৰি আছা যে তেখেতক, যেনেকৈ নহওক বেয়া হ'লেও ভাল হ'লেও মোৰহে মানুহজন আৰু কোনো চোৰ দগাবাজ কৰি খোৱা নাই নহয়, ভালকৈ দুবেলা দুমুঠি খুৱাই আছে, তুমি এনেকৈ কিয় ইনচাল্ট কৰিছা আমাৰ? আৰু তেওঁ কোনো বেয়া নহয় বোলে মোক মাৰপিট কৰে বোলে মদ খাই সেইটোও নহয়, কি ধুনীয়াকৈ ঘৰখন পোহপাল দিছে তুমি আকৌ এনেকৈ ইনচাল্ট কৰিছা, এনেকৈ নক'বা দেই মা মোৰ কিন্তু গাত লাগে। এনে গাত লগাজনী কত ভাল ল'ৰা আহিলে তাইক বিয়া পাতিবলৈ, কিমানে শইকীয়া ঘৰৰ দেখিছনে ল'ৰাটো কি ধুনীয়া চাকৰি কৰে, বৰুৱা ঘৰ দেখিছনে ল'ৰাটো কি ধুনীয়া চাকৰি কৰে, দুইটা ঘৰৰ মানুহে আহিলে তাই নহ'লেও এইটোলেহে চাই কেলেং মেলেং গোটেই একেবাৰে দিনে ৰাতি সেইখন মূৰৰ পৰা নুখুলেই, তাইকে সেইটোহে পচন্দ, থাকগৈ এতিয়া সেইটোৰ লগতে গলি নহয়।
তাৰ লগতেতো আছো, ক'তনো বেলেগলৈ গৈছো। আৰু তুমি যে বাই বাই ইনচাল্ট কৰি আছা, সেইকাৰণে মই ঘৰখনলৈ নাহোঁ। আজি ভাইটিটো এনেকুৱা হৈছে বুলিহে আহোঁ। আজি আহিছোঁ আৰু কেতিয়াও নহওঁ আৰু মই। নালাগে আহিবলৈ, তোকনো কোনে কৈছে? ভাল কথা ক'লে বেজাৰ লাগে হা? মাৰ কথা নুশুনিলি কাৰণে আজি ভগা বসন্তে ভগা গাড়ীখন উঠি উঠি ঘূৰি ফুৰিব লাগে। যদি মাৰ কথা শুনিলি হয়, আজি দামী দামী গাড়ীত উঠি ঘূৰি ফুৰিব পাৰিলিহেঁতেন, গম পাইছ? ভাল কথা ক'লে তাই আকৌ জগৰটো লাগে। ভাল কথা ক'লে মনত লাগে কষ্ট। মুনুকণ, ঘৰলৈ বল। কিয় মা? প্ৰশ্ন নহয়, ঘৰলৈ যাব কৈছো, ভালে ভালে ঘৰলৈ বল। কি হ'ল বা, তোৰ কিয় খং উঠিছে? তই কিয় এনেকে খং কৰিছ? কি হৈছে মই ক'বলৈ একো নাই। মাৰক গৈ পেলাই সুধি লগ, পাকঘৰতে আছে মাৰে। হ'ব মালতী, তুমি অকণমান শান্ত হোৱাচোন। ইমানো কিয় খং কৰিব লাগিছে? কি হ'ল, কথাটো নোকোৱা নো কেলে? একো হোৱা নাই বুলি কৈছো নহয়, যি ক'ব লাগে ঘৰত ক'ম। ব'লক এতিয়া ইয়াৰ পৰা। নাকান্দিবা মুনুকণ, মা কিবা চাগে খং উঠি আছে। একো নহয় দিয়া, আকৌ আহিবা ফুৰিবলৈ, হ'ব? বাজনী গুচি গ'লগৈ, বেয়াই লাগিছে। কিবা হ'ল, একো নোখোৱাকেই গুচি গ'লগৈ তাই।